হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে? বৰ্তমান মোৰো ভালেই, আশা কৰোঁ সকলোৰে ভাল হওক। যাৰ যাৰ বেয়া চলি আছে, মই বাৰু কথাটো ওলোটাকৈ ক'লোঁ নেকি? বাৰু দিয়ক, কোনো কেছ নাই, চবেই বুজি পালে হ'ল ন। আৰু এইফালে মানে আহিছিলোঁ মই লগৰ এটাৰ ৰুমত দেই। লগৰ এটাৰ ৰুমত আহি মেলি তাৰ ৰুমত কাপোৰ চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি ওলাই আহিলোঁ দুয়োটাই। সেয়া দেখিছে নহয়, বালাজী টেম্পুললৈ দেই। আৰু ইয়ালৈ অহা মানে উদ্দেশ্য এটাই আছিল, ফটো মৰা দেই গাইছ, ফটো মৰা, বেলেগ কথা নাই। समझ रहे हो समझ रहे हो आप समझ रहे हो ना দুই এখন চাৰিখনকৈ ফটো দুখনমান মাৰিলোঁ দেই। মাৰি মেলি মানে আকৌ উভতি আহিলোঁ মানে বেলেগত যোৱা নাই দেই। লগৰটোক আকৌ ৰুমত থ'বলৈ গ'লোঁ। ৰুমত থৈ মই মানে ওলাই আহিলোঁ বেলেগ এটা লগৰ লগত। আৰু পিছে দেখি গম পাইছে নহয় ক'ত আহিছোঁ আৰু। সেয়ে মানে অকণমান পাৰ্টি কৰিলোঁ। পাৰ্টি কৰি মেলি আকৌ ওলাই আহিলোঁ। ওলাই আহিয়ে দেখিছোঁ ন, ফুচকা খাই ল'লোঁ দেই। কিয় খাইছোঁ গম পাইছে নহয়, মই নক'লেও হ'ব চাগে ন। আৰু এইফালে মানে খাবলৈ ষ্টাৰ্ট দিছোঁহে দেই। আৰু বাৰু ফুচকা কোনে কোনে খাই ভাল পায় এটা কমেণ্ট কৰি জনাবচোন গাইছ। আৰু এইফালে খাওঁতে মানে 30 টকা খাই দিলোঁ আৰু ফুচকা দেই। খাই বৈ আকৌ মানে আহি পাই গ'লো সেই লগৰটোৰ ঘৰ মানে ভাৰ্গৱৰ ওচৰত দেই। মানে সি ক'লে বোলে ভাতটো আজি মোৰ ৰুমতে খাবি। চ' তাৰ ৰুমলৈ গুচি আহিলোঁ ভাতটো খাবৰ কাৰণে। আৰু এইপিনে চিকেনটো মানে ময়ে বনাইছিলোঁ। কেনেকুৱা হৈছে নাজানো, মানে মই এতিয়া বনাই আছোঁ ন, খাই চালেহে গম পাম কেনেকুৱা হৈছে। সঁচাকৈ বুজি নাপায় দেই আপোনালোকে কথাবোৰ, ইমান বুজাব লাগে আপোনালোকক। এতিয়া পিছে বুজি পালে নাই বাৰু? समझ रहे हो समझ रहे हो आप समझ रहे हो ना বাকী সেয়াই কথা আৰু। মোৰো মাংসটো বনাই মানে হৈয়ে গ'ল আৰু খাই বৈ লওঁ আমি। বাৰু তেন্তে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। সকলোকে বাই বাই।